আজিৰ পৰা ধৰি তোমাৰ বৰ্ড এক্সামৰ ৰিজাল্ট ৩-৪ মাহৰ ভিতৰত আহিব। তুমিতো বাহানাই কৰি আছা, পঢ়া পাতিটো কৰাই নাই। তেতিয়া তোমাৰ 50ৰ পৰা 60% আহি যাব। কিন্তু ইমানত না তোমাৰ ঘৰৰ মানুহ সুখী হ'ব, না তুমি সুখী হ'বা। আৰু তোমাৰ লগৰবোৰে 85ৰ পৰা 95% পাব আৰু তেওঁলোকৰ ঘৰৰ মানুহ সুখী হ'ব আৰু তেওঁলোকে এটা ভাল কলেজত এডমিশ্যন ল'ব, য'ত তেওঁলোকৰ জীৱন একদম চিল হৈ যাব। তেতিয়া কোৱা তোমাৰ মনত কেনেকুৱা লাগিব? যেতিয়া তোমাৰ জীৱনত এইবোৰ হ'ব, তেতিয়া তুমি ভাবিবা যে যদি মই এই সময়ত পঢ়িলো হয়, তো ময়ো তেওঁলোকৰ দৰে সুখী থাকিলো পাৰিলো হয়। তো তুমি এই চিটুৱেশ্যনটো কিয় বনাব বিচাৰিছা? 3 দিন, 4 দিন, 5 দিন, 10 দিন, যিমান দিন এতিয়ালৈকে এক্সামলৈ সময় আছে, এই সময়ত এনেদৰে পঢ়া। তো আজিৰ এই ভিডিঅ'টো বেলেগতকৈ বেলেগ হ'বলৈ গৈ আছে। একদম হনেষ্টাক এই ভিডিঅ'টোত আমি আলোচনা কৰিম। এই ভিডিঅ'টো তোমাৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো যেনেকৈ মহাভাৰতত যুদ্ধ হোৱাৰ আগতে অৰ্জুনে ভয় খায় যে মই কিয়নো তেওঁলোকক মাৰো, তেওঁলোকক তেওঁলোকৰ পাৱাৰ দেখুৱাবলৈ কৃষ্ণজীয়ে তেওঁলোকক গীতাৰ উদ্দেশ্য দিছিল আৰু তেওঁ তেতিয়াও নামানে আৰু তেওঁক গালি পাৰে আৰু বুজাই যে তুমি যুদ্ধ কৰা বা নকৰা ফৰক নপৰে। ফৰক পৰিব যেতিয়া তুমিয়েই তোমাক লগৰবোৰে ঘৃণা কৰিব। চোৱা, তেওঁ যুদ্ধ কৰাৰ পৰা ভয় খাই পলাইছে আৰু তেতিয়া গৈ অৰ্জুনো যুদ্ধ কৰিবলৈ ৰেডি হৈছিল। এইটো একে চিটুৱেশ্যন তোমাৰ লগতো হ'ব। তুমিওতো বৰ্ড এক্সামক লৈ ভয় কৰিছা ন? আজি তোমাৰ সকলোবোৰ ভয় মই এৰুৱাবলৈ গৈ আছো। এতিয়া মোৰ কথা শুনা আৰু যিটো প্ৰশ্ন মই সুধিম কমেন্টত এনচাৰ দিবা। তো সকলোতকে আগত কোৱা, তোমাৰ পঢ়া কিয় হোৱা নাই? কি ৰিজন আছে যে তুমি পঢ়িব পৰা নাই? কৰি দিলা কমেন্ট। এতিয়া মই কম তুমি কিয় পঢ়িব নোৱাৰা। মেইন প্ৰব্লেম আছে যে তুমি অভাৰ থিংকিং কৰা। কিছুমানৰ চিলেবাছ কমপ্লিট হোৱা নাই, তাৰ কাৰণে বহি আছা, আৰু কিছুমানৰ হয়তো চিলেবাছ কমপ্লিট হৈ গ'ল কিন্তু ৰিভিজন কৰিব পৰা নাই। কিছুমানে হয়তো ব্ৰেকআপৰ কাৰণে বহি আছে আৰু কিছুমানে হয়তো বেমাৰৰ কাৰণে বহি আছে। আৰু অভাৰ থিংকিঙৰ সকলোতকৈ ডাঙৰ মেইন ৰিজন কি হয় জানা? তুমি পঢ়িব নোৱাৰা। আৰু আজিকালি এইটো ট্ৰেণ্ডিং হৈ আছে যে আমি সকলোৱে মেট্ৰিক পৰীক্ষাত ফচি আছো। এডুকেশ্যন এটা স্কেম হয়, ইয়াৰ পৰা একো হ'ব নোৱাৰি। হয়, মই মানি লওঁ একো নহয় এডুকেশ্যনৰ সৈতে। তো ইয়াৰ বিপৰীতে কিনো আছে তোমাৰ, যাৰ সৈতে তুমি পইচা ইনকাম কৰিব পাৰা? আছে জানো কিবা? তো নাই। এটা কাম তোমালোকৰ ঘৰৰ মানুহে দিয়া পঢ়িবলৈ, পঢ়া না চুপচাপকৈ বহি। তোমাৰ লগত এইটোৱে হোৱা নাই, আগত গৈ কৰিবা কি? আজি আৰু এতিয়াৰ পৰাই যদি তোমাৰ আদত হৈ যায় যে পিছত কৰিম, এইটো বৰ্ড এক্সামেটো হয়, কি হ'ব ভাল নম্বৰ নাহিলে, তো এইটো এটিটিউড আগলৈ চলি থাকিব। যেতিয়া তুমি কৰবাত জব কৰিবা ন, তাতো তোমাৰ এনেকুৱাই এটিটিউড হ'ব। জানি লোৱা তুমি কোনো এটা হস্পিটেলত ডক্তৰ হয়, পেচেণ্ট চিৰিয়াছ হয়, তাতে তুমি কি আৰে পিছত কৰিম, কিয়নো চিটুৱেশ্যনৰ পৰাটো তুমি যুঁজিবলৈ শিকাই নাই। আৰু যিমানবোৰ ষ্টুডেন্ট টছ হয় ন, পঢ়া বহুত জটিল হয় বুলি, তো এটা কাম কৰা, এদিন কৰবাত গৈ কাম কৰা, ভালদৰে গম পাবা যে পঢ়া জটিল নে কাম কৰা জটিল। চোৱা, সকলোতে টেনচন এক্সাইট হয় আৰু সকলো ষ্টুডেণ্টে অভাৰ থিংকিং কৰে এই সময়ত। এনেকুৱা তুমিয়ে অনক্ষে নহয়, বাছ সেই ষ্টুডেণ্টে যুঁজ কৰি আছে চিটুৱেশ্যনৰ লগত আৰু তুমি বহিয়ে এই বস্তুটো ভাবি আছা। এইটো সেই সময় চলি আছে য'ত তুমি 1 মিনিটো সময় বৰবাদ কৰিব নালাগে। অকল মন লগাই ভালদৰে পঢ়ি থাকিব লাগে। পঢ়ি থাকিলে অভাৰ থিংকিং কৰ পৰা আহিব? আৰে মোৰ জীৱনটো বুজি লোৱা। দুটা চইচ আছে তোমাৰ হাতত। চইচ 1 বহি কান্দি থকা, নহলে চইচ 2 হৈছে এই চিটুৱেশ্যন লগত যুঁজ কৰা। আৰু যদি তুমি ফাৰ্ষ্ট অপশ্যনটো চুইচ কৰিছা, তেনেতে ভিডিঅ'টো বন্ধ কৰা আৰু যোৱা ইয়াৰ পৰা। আৰু যদি যুঁজ কৰিবলৈ মন বনাই লৈছা, তেনেতে টেনচন ল'ব নালাগে, মই তোমাৰ লগত আছো। এতিয়া তুমি তোমাৰ বাকী থকা সময়ত কেনেকৈ পঢ়িব লাগিব মই কম। এইটো 4টা পইণ্টত হ'ব, যোনটো তুমি সদায় এতিয়া আৰু আজিৰ পৰা এড কৰি ল'ব লাগিব। সকলোতকৈ আগত ৰাতিত এটা টৰ্চ লোৱা আৰু এটা আন্ধাৰ ৰুমত ইফালে সিফালে টৰ্চ মাৰা আৰু তুমি চাবা য'ত এই টৰ্চৰ পোহৰ পৰিছে তুমি অকল সেই ঠাইটো দেখিবা, বাকী আৰু একো নেদেখা। আৰু এই উদাহৰণটো কিয় লৈছো শুনা, তোমাৰ জীৱনটো এনেকুৱাই, তোমাৰ জীৱনৰ টৰ্চ যোন ফালে পৰিব সেই বস্তুটো অকল দেখিবা। আৰু যদি তুমি নেগেটিভ বস্তু চাইছা,
তেনেতে তোমাৰ মগজুত সেইটোৱে চলি থাকিব আৰু সেই বস্তুটো তুমি এতিয়াও মনত লৈ আহি আছা। তুমি তোমাৰ টচটো আৰম্ভৰ পৰাই নেগেটিভ বস্তুত ৰাখিছা আৰু এইটো এটা মেইন প্ৰব্লেম হয়। তুমি কি কৰিব লাগিব? পজিটিভ চাইডত টচটো ৰাখিব লাগিব। যেনেকৈ তুমি ভাবি ল'ব লাগিব যে মই মোৰ ফালৰ পৰা 100% দিম, ভালদৰে পঢ়িম, এটা দিন ভালদৰে আনটিলাইজ কৰিম। মোৰ নম্বৰ যিমানেই হওক মোক ৰিজাল্টৰ ফৰক নপৰে। আজিৰ পৰা ফৰক পৰিব যে আজি মই কিমান ঘন্টা পঢ়িছো আৰু কালি মই কিমান ঘন্টা পঢ়িম বাছ। আৰু যদি তোমাৰ এইটো এটিটিউড আছে ন, মোৰ গেৰেণ্টি তুমি নম্বৰটো কি গোটেই স্কুলটোতে টপ কৰিব পাৰিবা। তুমি তোমাৰ টচটো অলপ চেঞ্জ কৰা, পজিটিভ চাইডত নিয়া। নেক্সট ছেকেণ্ড পইণ্টত আছে ফাইণ্ড হাউ। এতিয়া এই হাউ শব্দত ইমান পাৱাৰ আছে যে তুমি ভাবিব নোৱাৰা। তোমাৰ যিয়ে প্ৰব্লেম আহক ন, তুমি ভাবা এইটো সমাধান কেনেকৈ হ'ব। এনেকুৱা নহয় যে মই একো বুজি পোৱা নাই, মই এই প্ৰব্লেমটো সমাধান কেনেকৈ কৰিম। এইটো এনেকুৱা টাইপৰ প্ৰশ্ন কিয় আহে আৰু মোৰ জীৱনত কিয় হয়, এইটো মোৰ লগত কিয় হয়, এইবোৰ আজিয়েই শেষ কৰি দিয়া আৰু ভাবা আৰম্ভ কৰি দিয়া হাও। কেনেকৈ যিকোনো প্ৰব্লেমৰ সমাধান কৰিব পৰা যায়, বা হয়তো প্ৰশ্ন হওক বা হয়তো চিটুৱেচনে হওক, যোনটো তোমাক কিবা নহয় কিবা কৰিব লগা হয়। আৰু যদি তোমাৰ এই মাইণ্ডছেটটো হৈ গল ন, যিকোনো প্ৰব্লেম আহিলেও আহা মই তোমাক চাম। যেনেকুৱা বৰ্ড এক্সাম হওক, বৰ্ড এক্সাম কি হয়, 5ৰ পৰা 10 দিন পঢ়িলেই 85% নম্বৰ তুমি খুব সহজতে পাই যাবা। তো টেনচন ল'ব কথাই নাই। যেতিয়া তুমি পঢ়ি চিলেবাছ কমপ্লিট কৰিবা ন, তোমাৰ কনফিডেন্স লেভেল বাঢ়ি গৈ থাকিব। চ' সমাধান বিচৰা প্ৰব্লেমটো লৈ বহি থাকিব নালাগে। এতিয়া হ'ল তোমাৰ 3 নম্বৰ পইণ্ট, এক্টিভ ষ্টেট। তুমি বহি থকা বা শুই থকা এইবোৰৰ পৰা তোমাৰ মগজুৱে ভালদৰে কাম কৰিব নোৱাৰে। এক্টিভ থাকিবলৈ দিনটোত এক্সাৰচাইজ কৰিব পাৰা, বেছি দেৰি নহয় অকল 30 মিনিট। ৰাতিপুৱা কৰা ভাল কথা, নহলে গধূলি কৰি লোৱা। এটা সময় শ্ল' এক্সাৰচাইজৰ কাৰণে ওলোৱা। আৰু যদি এইটো কৰিব নোৱাৰা তেন্তে এটা কাম কৰিব পাৰা, তোমাৰ ঘৰৰ গেলাৰী বা তুমি পঢ়া ৰুমতে যোনটো তুমি ৰিভাইজ কৰিব ল'বা, তাৰ হাতত বহি লৈ খোজ কাঢ়ি ৰিভাইজ কৰা। ইয়াৰ পৰা তোমাৰ তেজৰ চাৰ্কুলেশ্যন ভাল হ'ব। যেতিয়া তোমাৰ তেজৰ চাৰ্কুলেশ্যন ভাল হয় ন, তোমাৰ মগজু ভালদৰে কাম কৰে। তো ধ্যান লোৱা এক্টিভ ষ্টেটত থাকিবলৈ। এতিয়া 4 নম্বৰ পইণ্ট আহে তোমাৰ চেল্ফ টাক। চেল্ফ টাক তোমাৰ বাবে সকলোতকৈ ইম্পৰ্টেন্ট হয়। আৰু তুমি জানা কিয়? কিছুমান মানুহে নিজৰ জীৱনৰ সকলোবোৰ ভালদৰে ইউজ কৰে আৰু এইটো লৈ কনফিডেন্ট থাকে। ৰিজনটো হৈছে চেল্ফ টাক। ইয়াত তুমি কি কৰিব লাগে, কোনো এটা বস্তু জটিল লাগিছে ন, যেনে ধৰা বৰ্ড এক্সাম, তেতিয়া তুমি নিজক কবা যে বৰ্ড এক্সাম তোমাৰ বাবে সকলোতকৈ ইজি হবলৈ গৈ আছে, আৰু বৰ্ড এক্সাম এনেও ইজিয়ে হয়। আৰু নিজকে কৈ লোৱা যে এইবাৰ বৰ্ড এক্সাম মই ফালিবলৈ গৈ আছো আৰু এই এক্সামৰ মোৰ জীৱনৰ সকলোতকৈ সহজ এক্সাম হবলৈ গৈ আছে। বাছ এইটোৱে কৈ থাকিব লাগিব নিজকে। কেতিয়া কব এইবোৰ কব 30 মিনিট আগত তুমি নিজে আহি কবা যে হয় এই ভিডিঅ'টো বহুতেই গুৰুত্বপূৰ্ণ হৈছে মোৰ বাবে, বাছ এক্সামটো হৈ ল'ব দিয়া। শেষত এটা কথা কবলৈ বিচাৰো, যদি এই চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছা তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু যদি এই ভিডিঅ'টো চোৱা নাই চাই লোৱা, তোমাৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ।